Hello my dear friends, welcome to my channel Learn with Nitasri. আজি ভিডিঅ'টিৰ জৰিয়তে আগবঢ়াব বিচাৰিছো কেইটামান ঐতিহাসিক উক্তি অৰ্থাৎ হিষ্টৰিকেল কোটছ। এনে ধৰণৰ উক্তিবোৰ সাধাৰণতে আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত প্ৰায় দিয়া দেখা যায়। অৰ্থাৎ আমাৰ উক্তিটো লিখি দিয়ে আৰু এনে ধৰণৰ উক্তিটো কোনে কৈছিল বা কাৰ আছিল বুলি আমাক সোধা দেখা যায়। গতিকে বলক আমি অলপো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে আমাৰ আৰাম হাৰাম হে। এই উক্তিটো কাৰ আছিল? জৱাহৰলাল নেহেৰু। Jawaharlal Nehru. As for me, give me liberty or give me death. এই উক্তিটো কাৰ আছিল? As for me, give me liberty or give me death. এই উক্তিটো আছিল পেট্ৰিক হেনৰী। Next, better to resign in hell than to serve in heaven. Better to resign in hell than to serve in heaven. এই উক্তিটো আছিল মিল্টন। নেক্সট হে ৰাম। এই উক্তিটো আছিলে মহাত্মা গান্ধী। নেক্সট জয় জৱান জয় কিষাণ। জয় জৱান জয় কিষাণ বুলি কৈছিল লাল বাহাদুৰ শাস্ত্ৰী। জয় জৱান জয় কিষাণ জয় বিজ্ঞান। জয় জৱান জয় কিষাণ জয় বিজ্ঞান এই বুলি কৈছিল অটল বিহাৰী বাজপেয়ী। Swaraj is my birthright and I shall have it. Swaraj is my birthright and I shall have it. এই বুলি কৈছিল বাল গংগাধৰ তিলক। Truth and non-violence are my God. Truth and non-violence are my God. এই উক্তিটো আছিল মহাত্মা গান্ধী। Thank God I have done my duty. Admiral Nelson. Next, man is by nature a political animal. এই বুলি কৈছিল এৰিষ্টটল। So dear friends, এয়া আছিল আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু যদিহে আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। আৰু ভৱিষ্যতে এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। থেংক ইউ।